তো হেই দোস্ত ৱেলকাম বেক টু মাই এম ডি ব্লগ আছামৰ এম ডি ব্লগ চাই আপোনালোকক স্বাগত জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। তো গাইজ এতিয়া আমি অকণমান বাহিৰত ওলাই বৰষুণ তো অলপমান মাছ মৰাৰ আগতে আমি গুৱাহাটীৰ পৰা অলপ আগৰ পৰা ঘূৰি আহোঁ গুৱাহাটীৰ পৰা। তো চাওক ভিডিঅ'টো শেষলৈকে ভাল লাগিলে প্লিজ লাইক কমেণ্ট কৰিব। বৰষুণ দিছে অলপ মাছ মাৰিব যাম, কি পাওঁ কি নাপাওঁ আপোনালোকে চাওক আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তো আমার এটা এইটো মাংস ভাত, আমি এটা মাংস ভাত মজা করে ওইটা মজা করে আমার মাংস ভাত অর্ডার দিছে আর হোটেলত চাওক এখন হোটেল এটা চশমা একযোৰ লগা আছে। তো চশমা একযোৰো চাওক হোটেলত বহি লৈছোঁ মজা কৰি বেগটো পাম। গুৱাহাটীত যিটো কামৰ কাৰণে গৈছিলোঁ সেইটো কাম হৈ গ'ল। তো আকৌ এতিয়া মাছৰ জেগাত পানী 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 চাওক বৰষুণ জেগাত মাছ পাতি আহোঁ। তো কি পাওঁ কি নাপাওঁ চাওক না পুৰা ফুল হৈ গৈছে। এইফালে চাওক পুৰা খাল চাল ফুল হৈ গৈছে। তাকে এতিয়া আমি বজাৰ খোলাত জাল মাৰিব যাইছোঁ, জাল পাতি ভাঙি যাম। তো চাওক আৰু ভিডিঅ'টো মাছতে চাওক পাওঁনে নাপাওঁ। তাতে আমাৰ ভিডিঅ'ত আছে বজাৰ খোলাত। এতিয়া মই টেনশ্যন ৰুম পানী মাৰি আছোঁ। তো এইফালেও পানী চাওক, ইহঁততো পুৰা খাল ফুল চাওক না। আৰু এইফালে কঁঠাল পুৰা। আমি এতিয়া ব্ৰহ্মপুত্ৰ নদী ক্ৰছ কৰোঁ লাহে কৰি। আৰু আজি ৰ'দটো ইমান ধুনীয়া চাওক, এইফালেও পানী পুৰা। তো পানী পানী বানপানী আৰু ৱাটাৰ ক্ৰচিং হৈ আছে আমাৰ এতিয়া লাহে লাহে চাওক এইফালে। চ' গাইজ এতিয়া আমি হাৱে ৰোডত চাওক এইফালে জাল পাতছোঁ এইখিনি জেগাত। আৰু এতিয়া আমি গাইজ ইয়াতে জাল পাতিছোঁ, মাছ চাওক পাওঁ নে নাপাওঁ। চ' এইখিনি জেগাতে আমি 4খন জাল পাতিছোঁ গাইজ। ইয়াতে বোলে এইখিনি তামাম টিংৰা মাছ দেখিছে। তো চাওক এইখিনি জেগাত 4খন পাতি মাছ পাওঁ নে নাপাওঁ। আৰু মই ইয়াতে নাৰিকলৰ গাছত তলোঁ আৰু বতৰটো একদমেই বেয়া, বৰষুণো দিব পাৰে। আৰু এইফালে নেচৰা খেতি চাওক এইখিনি ইয়াতে দেখা পালোঁ নেচৰা খেতি। আৰু ওপৰত বতৰটো চাওক না চাওক। তো মাছটো আপোনালোকক দেখাব নহ'ল, কিন্তু বৰষুণ পাই গ'লোঁ আধা ৰাস্তাত। তো এতিয়া আমি বজাৰত বহি আছোঁ, তামাম বৰষুণ। পাৰিলে আপোনালোকক আগত মাছৰ ভিডিঅ' নিশ্চয় দিম। তো ভিডিঅ'টো চাব, ভাল লাগিলে প্লিজ লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিব।